গ'ল আমাৰ চন্দ্ৰপুৰখন গ'ল গোটেই ধ্বংস হৈ গ'ল কি হ'ব এতিয়া আমাৰ ইমান ধুনীয়া জায়গা সবাই ফুৰিব আহে পিকনিক কৰিব আহে আজি এনেকুৱা দুখা হ'ল কি কৰা যায় এতিয়া আমি কেতিয়াও চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড মানি নলওঁ এনেকুৱা যাব আমাক নালাগে গ্ৰেছ দিম তেও আমি ডাম্পিং গ্ৰাউণ্ড হ'ব নিদিওঁ আমি নিদু হ'বলৈ নিদু আমি লাগিলে টেষ্ট দিম কিন্তু জাবৰ পেলাবলৈ নিদু নিদিওঁ নালাগে আমাক ডাম্পিং গ্ৰাউণ্ড আমাক চন্দ্ৰপুৰখন যেনেকুৱা আছে সেনেকুৱাই থাকক ইয়াত বহুত দূৰৰ পৰা মানুহবিলাক ফুৰিবলৈ আহে অভয়াৰণ্যখন চাব ইয়াত পক্ষী আছে কিবা আছে লগত ত্ৰিবেণী নদীখনো আছে বন্ধু হৰিণো আছে বহুত দূৰৰ পৰা মানুহ চাবলৈ আহে লেতেৰা কিয় কৰিছে ইহঁতে বহুত লেতেৰা কৰিছে দীঘাৰ নদী আছে দীঘাৰ বৰফলি আছে ইয়াত কিয় অধিক বেয়া কৰিছে অভয়টো কিয় কৰিছে বেয়া আমি ডাম্পিং গ্ৰাউণ্ড নামানো কিয় কৰিলে কেতিয়াও আমি মানি নলওঁ বন্ধু কেতিয়াও মানি নলওঁ ইয়াত হৰিণ আছে বাঘ আছে এইকেইটা বিয়া পৰ্যন্ত কিয় কৰিব যাব জিএমচি যাব নালাগে আমাক আমি যেনেকৈ আছোঁ এনেকৈ থাকিম নকৰে কিয় চৰকাৰে নকৰে নিজৰ উন্নতি চলাওক কোটা মিল চলাওক ACB চলাওক হা এই কি বুলি কয় আপোনাৰ লাইনৰ বিল চলাওক এইবিলাক চলাওক আপোনালোকে তিমিকালে বন্ধ কি হ'ল ACB কিয় বন্ধ হ'ল সেইটো চলাওক বিঘাত চববিলাক আছে কিন্তু আপুনি আমাক জাবৰটো কিয় পঠিয়াইছে ইয়াতে সেইটো চলাওক হয় হয় ঠিকে কৈছে আপুনি জাবৰটো কিয় দিছে আপোনাক আপুনি এতিয়া কি বুলি কয় দীঘাৰ ফিল্ডত ইমান গল্ডেন ফিল্ম কৈছে গল্ডেন ফিল্ড কি হ'ল গল্ডেন গ'ল ক'ত ফিল্ডখন গ'ল ক'ত এইবিলাক গ'ল ক'ত NTC গ'ল ক'ত কুটামেল গ'ল ক'ত টিপিকেল ক'ত ACB ক'ত গ'ল মুঠতে এইটো বস্তু ডাম্পিং আমাৰ নালাগে সেইদিনালৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিয়ে যাম আৰু চৰকাৰে আমাৰ এই গণতান্ত্ৰিক আন্দোলনক মৰ্যাদা দিবই লাগিব জয় অসম মই অনুৰোধ কৰিছোঁ ওপৰৰ পৰাও এইফালে আহিলে ভাল হ'ব আমাৰ চন্দ্ৰপুৰখন ইমান ধুনীয়া ত্ৰিবেণী নদীৰে ভৰ্তি দেখিছে নহয় ওচৰতে পবিতৰাখন আছে হেৰি আছে এনেকুৱা জেগাত কেনেকৈ আমি জাবৰ পেলাব দিম কাৰণ ইমান ধুনীয়া পৰিৱেশ এটাত আৱৰ্জনাই জানো ভাল দেখে সেইটো কাৰণে আমি ডাম্পিং গ্ৰাউণ্ডটো হ'বলৈ নিদিওঁ একেবাৰে একো পোৱা নাই আপোনালোকে আৰু আমি যেতিয়ালৈকে প্ৰতিবাদ তোমাৰ হেৰি মানি নলয় তেতিয়ালৈকে আমি হেৰি নকৰোঁ প্ৰতিবাদ কৰিয়ে থাকিম এনেকৈ হয় তেওঁলোকে দাবী উত্থাপন কৰিছে যে যেতিয়ালৈকে তেওঁলোকে বাতিল নকৰে ডাম্পিং গ্ৰাউণ্ড তেতিয়ালৈকে তেওঁলোকে এই প্ৰতিবাদ অব্যাহত ৰাখিব বুলি কৈছে আমি ছাৰক লগ কৰিব আহিছিলোঁ চন্দ্ৰপুৰৰ পৰা আমি ডাম্পিং গ্ৰাউণ্ডৰ বিষয়ে আলোচনা কৰিবলৈ আহিছিলোঁ ছাৰ আছেনে মাতি দিব পাৰিব নেকি অঁ যাওকচোন চন্দ্ৰপুৰৰ ছাৰ মানুহ আহিছে ডাম্পিং গ্ৰাউণ্ডৰ এটা কাম কৰা দুজন বা তিনিজন বুজিছা তাৰ ওপৰত আহিব নিদিবা খুৰী ভালে আছিল না নাই
ঠিক আছে ছাৰ মই মানে নমস্কাৰ এইকেইদিন খুব কামত ব্যস্ত হৈ আছোঁ এই কয় কি কৰিবা এই কৰোণা চৰোণা এইবিলাকে অলপ দিগদাৰ কৰি আছে ঠিক আছে এতিয়া এই মই যাম এইকেইদিনৰ ভিতৰতে কোনো কথা নাই অলপ ব্যস্ত হৈ আছোঁ ছাৰ আপোনাৰ লগত কথা পাতিব আছিলে আমাৰ লগতে মই এই কোনোবা আহিছে মই অলপ কথা পাতি লওঁ মই ব্যস্ত হৈ আছোঁ অলপ আপোনালোকে বহক তোমালোক বহা কোৱাচোন তোমালোকৰ কি কাম ছাৰ আমি চন্দ্ৰপুৰৰ পৰা আহিছিলোঁ চন্দ্ৰপুৰতো কথাখিনি গমেই পাই আছে ডাম্পিং গ্ৰাউণ্ডত মই গম পাওঁ ছাৰ আপুনি এতিয়া নিমাত হৈ আছে ক'ত মইতো নিমাত হৈ থকা নাই মইতো ঠিকেই আছোঁ মই ৰিচিভ কৰিছোঁ মুখ্যমন্ত্ৰী কালি ৰাতিপুৱা মোৰ ঘৰলৈ আহিছিল মই তেখেতৰ লগত আলোচনা কৰিছোঁ মইতো তোমালোকৰ লগতে আছোঁ তুমি কি কথা কৈছাহে ছাৰ মানে কি আমাৰ চন্দ্ৰপুৰখন দেখিছে আপুনি ইমান ধুনীয়া জেগা ছাৰ এটা কথা কওঁ যে আপুনি আমাৰ লোকেল এমএলএ হয় ছাৰ আপোনাৰ পদক্ষেপ আছিল কি আমাৰ ৰাইজৰ মাজত আহিবলগীয়া ছাৰ আপোনাক যে আমি দেখাই নাপালোঁ মানে তোমালোকে বুজি পোৱা নাই মই তোমালোকৰ লগত থাকিলেহে থকা নেকি মই যিখিনি কৰিব লাগে মইতো কৰিয়ে দিছোঁ বিধায়ক হিচাপে আৰু মই তোমালোকৰ লগৰে মানুহ মই ঘৰখনৰে মানুহ তোমালোকৰ ৰাইজৰ মানুহ চন্দ্ৰপুৰৰ মানুহখিনি কিয় বেয়া পাওঁ ডাম্পিং হৈছে আমি এটা ন্যায় মই এটা MLA হে মই এটা MLA মোৰতো ইমান বিশেষ পাৱাৰ নাইতো মই যে তোমালোকক বহুত কিবা কিবি কৰি দিম মোৰ পাৱাৰ তলত যিখিনি থাকে মই সেইখিনি কৰি দিছোঁ আৰু কৰিয়ে দিছোঁ তোমালোকে দেখিছা সেইদিনা মই সাংবাদিক মাতে যে সংবাদমেল পাতিছোঁ সংবাদমেলতো মই তোমালোকক দিছোঁ টিভিত দিছোঁ তই মই তোমালোকৰ লগত নাই বুলি কিয় কৈছা হ'ব চিন্তা নকৰিবা মইতো কিবা কৰিবই লাগিব মই কৰি আছোঁ তোমালোকে চিন্তা মই চন্দ্ৰপুৰত যোৱাৰ মোৰ ইচ্ছা নাই মই বহুত কামত ব্যস্ত বুজিছা তোমালোকে এটা কাম কৰিবা আন্দোলন চলাই থাকা আন্দোলন চলাই থাকা এটা ন্যায় সংকট মই ৰিচিভ কৰিছোঁ নহয় মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে মোক গতিকে মই বেলেগ কামত ব্যস্ত হৈছোঁ মোৰতো সমস্ত অকল চন্দ্ৰপুৰখনেই নাই নহয় মই এইফালে মালাইবাৰীত যাব লাগে মহাৰাত যাব লাগে মাৰকামত যাব লাগে মই নগলেও তোমালোকৰ কাম কৰি দি আছোঁতো তোমালোকে নোযোৱাৰ কথাটো ছাৰ এতিয়াও গাড়ীৰ ওপৰত গাড়ী আমাৰ জাবৰ পেলাই আছে যদি পদক্ষেপেই লৈছে কিন্তু তেনেহ'লে জাবৰ কেনেকৈ পেলাব পাৰিছে এই কথাটো তোমালোকে মোক নুসুধিবা এইটো ডিচিক সোধা মুখ্যমন্ত্ৰীৰ লগত যোগাযোগ কৰা ডিচিৰ লগত তোমালোকে কথা পতা মই যিখিনি কৰিব লাগে মই কৰিছোঁ আৰু কৰি দিম মই তোমালোকৰ লগতেই আছোঁ এটা কাম কৰা তোমালোকে যোৱা মই তোমালোকৰ লগতেই আছোঁ মই চন্দ্ৰপুৰৰে মানুহ গতিকে তোমালোকৰ বিষয়ে মই চিন্তা কৰি চাম বুজিছা প্ৰাৰ্থনা কৰিছোঁ আৰু আমাৰ এই আন্দোলন চলিছে